ৰাজ্যত বৰ্তমান সময়ত বিধানসভাৰ নিৰ্বাচন সমাগত আৰু কেইটামান দিনৰ পিছতে ৰাজনীতিৰ যি উৎসৱ 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় বিধানসভাৰ নিৰ্বাচন। এই 5 বছৰৰ অন্তত 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলৈ মন গৈ আছে আৰু আজিৰ ভিডিঅ'টো এটা ব্যতিক্ৰম ভিডিঅ' আৰু বহুদিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। আৰু কিয় ৰাজনীতিৰ ভিডিঅ' লৈ আহিছোঁ, যিহেতু ষ্টুডেণ্ট কালত মই ছাত্ৰ নীতিৰ লগত জড়িত আছিলোঁ, গতিকে পলিটিক্স বস্তুটো কিবা এটা ভাল লাগে, অকণমান ইণ্টাৰেষ্ট আছে আগৰ পৰাই, কিন্তু বৰ্তমান সময়ত পলিটিক্সৰ লগত একেবাৰে জড়িত নহয়। তথাপিও যিহেতু এজন ভোটাৰ হয় ময়ো, আৰু সমাজৰ আচলতে যিমানসকল ব্যক্তি আছে, এজন প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে আচলতে প্ৰতিজনেই প্ৰত্যক্ষ বা পৰোক্ষ উপায়েৰে তেওঁলোক আচলতে ৰাজনীতিৰ লগত জড়িত হৈ পৰে। গতিকে সেই ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে ৰাজনীতিৰ লগত ভোটাৰ হিচাপে, এজন ভোটাৰ হিচাপে আপুনি বা মই সকলো জড়িত হৈ আছোঁ। এতিয়া কথা হ'ল, যিহেতু ৰাজনীতি কথা উলিয়াইছোঁ, অকণমান আজি কেনেকুৱা ৰাজনীতি অসমত চলি আছে, কি আছে, অকণমান তাৰ বিষয়ে নিজৰ মোৰ অলপমান ভিউ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি আহিলোঁ। কেনেকুৱা কি চলি আছে আৰু বৰ্তমান সময়ত যি পৰিস্থিতি হৈ আছে ভৱিষ্যতৰ কাৰণে সুৰক্ষা হয়নে নহয়, সেই সকলোখিনিৰ ভিতৰতে অকণমান আজি নিজৰ এনেই মনৰ ভাৱ শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ, যিহেতু এনেই আছিলোঁ আৰু লগতে ইলেকশ্যনৰ সময় আহি আছে, নিৰ্বাচনৰ সময়, এইবোৰ দেখি পেলাই অকণমান ঘৰৰ পৰা যিহেতু আঁতৰত আছোঁ, ভাবিলোঁ অকণমান সময় এনেকুৱা কথা কিছুমানকে আলোচনা কৰি সময়টো অকণমান পাৰ কৰোঁ। তেনেহ'লে বন্ধুসকল নমস্কাৰ, মই ভাৰ্গৱ ভূষণ এটা নতুন ভিডিঅ'ৰ সৈতে আজি আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। আৰু আজি মই এই যি বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অকণমান নিজৰ ভিউ আগবঢ়াম বুলি ভাবিলোঁ। বিজেপি হওক, কংগ্ৰেছ হওক, ৰাইজৰ দল, এজেপি যি দল আছে, সেই দলসমূহৰ ভিত্তিত আপোনালোকে কাক নিৰ্বাচন কৰিব সেইটো আপোনালোকৰ নিজৰ কথা, কিন্তু যিটো সময়ত বৰ্তমান পৰিস্থিতি দেখি আছোঁ, ইজনৰ পৰা সিজনে ইটো দল ত্যাগ কৰিছে, সিটো দল ত্যাগ কৰিছে, আজিৰ ভিতৰত দল ত্যাগ কৰি পেলাই বেলেগ দলত জইন কৰি পুৰণা যিসকল কৰ্মী আছে, সেই কৰ্মীসকলৰ যি কষ্ট, সেই কষ্টত পানী ঢালি আগদিনাখন জইন কৰা মানুহে টিকেট পাইছে, এনেকুৱা পৰিস্থিতি আমি দেখি আছোঁ। আৰু প্ৰায় এটা ছ'চিয়েল মিডিয়াত দেখি থকা এটা আচলতে মিম টাইপৰ এটা বস্তু দেখি আছে যে আজিৰ দিনত যদি অসমত 5টা সমষ্টি কিন্নৰৰ কাৰণে সংৰক্ষণ কৰা যায়, এনেকুৱা পলিটিচিয়ানো ওলাব যি নিজৰ টিকেটটোৰ কাৰণে কাটি কৰি পেলাই কিন্নৰ হৈ যাব। কি কৈছোঁ নিশ্চয় বহুতে পাইছে। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক দেখি ইণ্টাৰেষ্টিং লাগিছে। এতিয়া কথা হ'ল পৰিৱৰ্তন। 15 বছৰীয়া অপশাসন কংগ্ৰেছৰ সকলোৱে জানে। আমি আচলতে জন্মৰ পৰাই আচলতে 2000 চনত মোৰ জন্ম, তাৰ পিছৰ পৰাই আচলতে কংগ্ৰেছ চৰকাৰ আহিছিলে 1 চনৰ পৰা, আৰু প্ৰায় মেট্ৰিক দিয়ালৈকে কংগ্ৰেছ চৰকাৰ আছিলে। আৰু সেইটো সময়ত আমি এটাই শুনি আছিলোঁ, কংগ্ৰেছৰ দুৰ্নীতি, যি কংগ্ৰেছৰ লেতেৰা নেতাসকল আছিল, পলিটিচিয়ানসকল আছিলে, কিমান গেলাই পেলাইছিলে কংগ্ৰেছে, সেইখিনি সকলোৱে জানিছিলে। আৰু তাৰ লগে লগে আহিলে এটা পৰিৱৰ্তনৰ ঢৌ, আৰু সেই পৰিৱৰ্তনৰ ঢৌটো বিচাৰি ৰাইজে কংগ্ৰেছ দলক ত্যাগ কৰি নতুন চৰকাৰ আনিলে, বিজেপিৰ মিত্ৰ দল আনিলে। সেইখিনিলৈকে ঠিকেই আছিলে। তাৰপিছতে বিজেপিয়ে এনেকুৱা ধৰণৰ কাম কৰিলে, চমক লগা কাম। আগৰ দিনত কাৰেণ্ট নাথাকিছিলে, আৰু যি কাৰেণ্ট নাথাকিছিলে, এন্ধাৰৰ ৰজা বুলি যাক কয়, তেওঁ বৰ্তমান বিজেপিৰ ৱাশ্বিং মেচিনত গৈ ধোৱা তুলসীৰ পাত হৈ গ'ল বাৰু। আৰু প্ৰথম কেইটামান বছৰ বিজেপিয়ে ঠিক কামেই কৰি আছিলে, বৰ্তমানো বেয়া কাম কৰিছে বুলি কোৱা নাই। ডেভেলপমেণ্টৰ ক্ষেত্ৰত আচলতে বিজেপিয়ে কংগ্ৰেছৰ তুলনামূলকভাৱে ভাল কাম কৰিছে, সেইটো আমি ক'বই লাগিব। আৰু চাকৰিৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, যিটো প্ৰচেছত চাকৰিখিনি দি আছে বিজেপি গভমেণ্টে, কংগ্ৰেছৰ দিনতো চাকৰি পাই আছিলে, এনেকুৱা নহয়। এইটো ক'লে এতিয়া মানুহে কৈ থাকে কংগ্ৰেছৰ দিনত টকা দিলেই চাকৰি পাইছিলে, সেইটো ক'লে যিসকলে কষ্ট কৰি চাকৰি পাইছিল তেওঁলোকৰ ক্ষেত্ৰত আচলতে অন্যায় কৰা হ'ব, তেওঁলোকৰ ক্ষেত্ৰত এটা মিছা অপবাদ দিয়া হ'ব। এইটোও সঁচা আছিল, কংগ্ৰেছৰ দিনত মানুহে টকা দি চাকৰি পাইছিলে, মিছা হ'বই নোৱাৰে সেইটো, তেনেকুৱা আমিও দেখিছোঁ। কিন্তু তাৰ মাজতো কষ্ট কৰি পোৱাও আছিলে। এনেকুৱা আছিলে, যদি 10টা পোষ্ট ওলায় 6-7জনে কষ্ট কৰি পাইছিল, 3জনে আপোনাৰ পইচা দি লৈ লৈছিলে। সেই 3জনৰ পোষ্টটো বাকী কষ্ট কৰা 3জনে পালেহেঁতেন, কিন্তু সেই যি টকা দিলেই চাকৰি পাইছিল, সেইটো কংগ্ৰেছৰ দিনত আছিলে। কিন্তু বিজেপিৰ দিনত আছেনে নাই সেইটো ক'ব নোৱাৰোঁ, যিহেতু চৰকাৰৰ ওপৰৰ লেভেলত কেনেকুৱা ধৰণৰ পলিটিক্স চলে, আমাৰ নিচিনা আচলতে সাধাৰণ মানুহে সিমানখিনি ঢুকি নাপায়।
কিন্তু এটা কথা সঁচা যে কষ্ট কৰা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু তাৰ উন্নয়নৰ লগে লগে এটা ঋণ, যি চৰকাৰে ঋণ লৈ পেলাই যিসমূহ আঁচনি দিছে, সেই আঁচনিসমূহৰ আচলতে মই সম্পূৰ্ণ বিৰোধী। কাৰণ কিয় কৈছোঁ, আজিৰ ডেটত যি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি যি মহিলা উদ্যমিতা আঁচনি হওক, যি আঁচনি দিছে, এই আঁচনিসমূহ আচলতে চৰকাৰখনে ক'ৰ পৰা পাইছে? চৰকাৰখনেতো নিজৰ পকেটৰ পইচা কৰি দিয়া নাই। তাক কিছুমান টেক্স পেয়াৰ আছে, চাকৰি কৰি থকা মানুহখিনিয়ে হওক, ব্যৱসায়ী হওক, বা সকলো মানুহে যি বস্তু ক্ৰয় কৰে সকলো সামগ্ৰীত সেই সকলোৱে টেক্স দি আছে, বা চৰকাৰে ঋণ লৈ আছে। যথেষ্ট পৰিমাণে ঋণৰ বোজা ইমানেই হৈ গৈ আছে যে তাৰ কাৰণে বস্তুৰ দাম এটা সময়ত এনেকুৱা লেভেলত বাঢ়িব যে মানুহে কল্পনাও কৰিব নোৱাৰিব। আৰু আঁচনি দিয়াৰ কিয় বিৰোধী, একদম চিম্পুল উদাহৰণৰ পৰা দিম। মই যিখন গাঁৱত বাস কৰি আছিলোঁ, সেইখন গাঁৱত 4-5 বছৰ আগলৈকে ধুনীয়া খেতি হৈ আছিল, পথাৰ সেউজীয়া হৈ আছিলে, মতা মানুহে কাম কৰি খাইছিলে। যে এই আঁচনিসমূহ আহিলে, এই আঁচনিসমূহ অহাৰ লগে লগে আচলতে আমাৰ গাঁৱৰ প্ৰায়বিলাকে খেতি নকৰা বুলিয়ে ক'ব পাৰি। যেতিয়া খেতিৰ ছিজনটো যাব, ঠাণ্ডা দিন আহিব, প্ৰতি বছৰে অকণমানকৈ পথাৰৰ মাটিখিনি খান্দি JCB লগাই খান্দি দিব। গোটেই পথাৰখন এতিয়া মানে আপোনাৰ পুখুৰী হৈ গৈছে, মানে সমান জেগাতকৈ আপোনাৰ পুখুৰী হৈ গৈছে। এনেকুৱা হৈ যাব কেইদিনমানৰ পিছত পুখুৰীৰ কাৰণে মানে পথাৰত খোজ দিব নোৱাৰা নিচিনা হৈ যাব। এনেকুৱা নিচিনা এটা পৰিৱেশ এতিয়া বৰ্তমান আমাৰ গাঁওখনত হৈছে। অকল আমাৰ গাঁও বুলিয়ে নহয়, আমাৰ যি ওচৰৰ যি গাঁওসমূহ আছে, সেই গাঁওসমূহতো একেই পৰিৱেশ। তাৰ মানে যি মানুহৰ যিটো কৰ্মস্পৃহা, সেই কৰ্মস্পৃহাটো এই আঁচনিসমূহৰ জৰিয়তে বিজেপিয়ে টোটেলি খতম কৰি দিছে, একেবাৰে টোটেলি খতম কৰি দিছে। ধৰি লওক কিবা কাৰণত আপোনাৰ এই আঁচনিসমূহ বন্ধ হৈ গ'ল। এই আঁচনিসমূহ বন্ধ হৈ যোৱাৰ লগে লগে কি কৰিব মানুহখিনিয়ে? আপুনি এবাৰ নিজে ভাবি চাওক। কামটো কৰিবলৈ বাদ দিলে সেইখিনি সময়ত তেওঁলোকৰ এনেকুৱা এটা পৰিস্থিতি হ'ব, মানে নিজে পাগলৰ নিচিনা অৱস্থা হ'ব। এতিয়া বৰ্তমান আঁচনি পাই আছে কাৰণে ঘনীয়েকৰ মতে চলি আছে, ঘনীয়েকে পইচা পাই আছে বুলি। যি মুহূৰ্তত কিবা কাৰণত আঁচনিটো নাইকিয়া হৈ যাব, সদায়তো দি থাকিব নোৱাৰে না। কিছুমান আল্টু ফাল্টু আঁচনি চৰকাৰখনে আচলতে এনেই দি আছে। ক্লাছ 9ৰ পৰা আৰম্ভ কৰি যি মোবাইল দিয়া, টেবলেট দিয়া, এইবিলাক আঁচনি এইবিলাক কৰিছে, এইবিলাক যেন সঁচাই দিবলগীয়া আঁচনি। যোনবিলাক মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে কিবা অসুবিধাৰ কাৰণে পঢ়িব নোৱাৰে, তেওঁলোকক কিবা এটা জলপানী দি পেলাই পঢ়াৰ ব্যৱস্থা কৰিছে, সেইটো এটা বেলেগ কথা। আৰু যিবিলাকে মোবাইল চোবাইল পাইছে, আমাৰ গাঁৱতে দেখিছোঁ সৰু সৰু পোৱালীবিলাকে একদম জুম পাতি ল'ব, গেম খেলিব, কিবা কিবি। আমি সেইটো টাইমত থকা সময়ত আমি আচলতে মোবাইল তেনেকৈ চুবলৈ পোৱা নাছিলোঁ। কিন্তু আজিকালি যেনেকৈ মোবাইল চুবলৈ পাইছে, তাতে আকৌ কি টেবলেট দিয়া, কিবা কিবি সেইবিলাক আঁচনি উলিয়াইছে। অধঃপতনেহে ঠেলি দিয়া নিচিনা হৈছে। আৰু আজিৰ পৰা 5 বছৰৰ আগততো এনেকুৱা পৰিৱেশ নাছিল যে মানুহে অৰুণোদয়, এতিয়া বৰ্তমান সময়ত যেনেকৈ দেখি আছোঁ, অৰুণোদয় পইচাকেইটা নাপালে কানি কাটি পাগল হৈ যায়, কেনেকৈ চলিম, কি কৰিম। আজিৰ পৰা 5 বছৰ আগততো অৰুণোদয় আঁচনি নোহোৱাকৈ তেওঁলোক ভালদৰে চলি আছিলে, কাৰণ তেতিয়া তেওঁলোকে কৰ্ম কৰি আছিল কাৰণে তেওঁলোকে এই অৰুণোদয় সাধাৰণ পইচাকেইটাৰ কাৰণে তেওঁলোকৰ কাৰণে সেইটো বহুত হ'ব। মই সাধাৰণ বুলি এইকাৰণেই কৈছোঁ, কাৰণ তেওঁলোকে 5 বছৰৰ আগত কিন্তু এই অৰুণোদয় পইচাকেইটা নোহোৱাকৈ চলি আছিল, কাৰণ তেওঁলোকে কৰ্ম কৰিছিলে। কিন্তু বৰ্তমান সময়ত এই আঁচনিসমূহে মানুহক এনেকুৱা এলেহুৱা কৰি দিছে যে এইকেইটা পইচা নহ'লে তেওঁলোক থাকিব নোৱাৰে। আৰু এটা কথা মনত ৰাখিব, যেতিয়াই মানুহক হিতাধিকাৰী বনাবলৈ ল'লে, তেতিয়াৰ পৰাই কিন্তু অসমীয়া জাতিৰ পতন লাহে লাহে আৰম্ভ হৈ আহিছে। এটা কথা কওঁ, এই বিজেপি চৰকাৰখনে মিঞা ৰাজনীতি, যি NDA চৰকাৰখনে মিঞা ৰাজনীতি কৰি আছে। এতিয়া যি অসম গণ পৰিষদৰ তালিকাখন দিছে, আপোনালোকে চাব, AIDFৰ পৰা কেণ্ডিডেট নি পেলাই AGPৰ পৰা টিকেট দিছে, একেখনেই NDA চৰকাৰ। এই বস্তুখিনি আচলতে আমাৰ সাধাৰণ মানুহে বুজি পাব লাগিব যে অকল চৰকাৰে যি মিঞা ৰাজনীতি কৰি থাকে, সেইটো তেওঁলোকৰ প্ৰফিটৰ কাৰণেহে কৰি থাকে। এটা কথা কওঁ, মিঞা মানুহ আছে যি তেওঁলোকে কিছুমান দুৰ্দগ্ধ এনেকুৱা মানে লেতেৰা কাম কিছুমান কৰে, সেইটো স্বীকাৰ কৰিবই লাগিব। কিন্তু সকলো এনেকুৱা নহয়। মিঞা মানুহখিনিৰ মাজত এটা কৰ্মস্পৃহা আছে। আঁচনি যেতিয়া বন্ধ হৈ যাব বাই চান্স, অসমীয়া মানুহখিনি ভৱিষ্যত অন্ধকাৰ, কিন্তু মিঞা মানুহখিনি নহয়, কাৰণ তেওঁলোকে কৰ্ম কৰি খায়। আৰু যি এই বিজেপি চৰকাৰখন আছে, এতিয়া বৰ্তমান হৈছে হিন্দু সভ্যতাৰ নামত যি বিহাৰী, বঙালী, মাৰোৱাৰীক অগ্ৰাধিকাৰ দিয়া হৈছে। কাৰ্বি আংলঙৰ নিচিনা জেগাত আচলতে কাৰ্বি চাইনিজ গো বেক দিব পৰা হ'ল ট্ৰাইবেল এৰিয়াত। চব অসমীয়া মানুহে এনেকৈ ক'বলৈ আজিলৈকে সাহস কৰা নাই। ত'ত বিহাৰীয়ে আজি কাৰ্বি চাইনিজ গো বেক দিব পৰা হ'ল। গতিকে হিন্দুৰ
অগ্ৰাধিকাৰ দিবলৈ যাওঁতে যে বিহাৰী বঙালীৰ ওচৰত যে অসমীয়া জাতিক বেছি বিজেপি চৰকাৰখনে শেষ কৰিছে, সেইটো এতিয়া জলজত পটপট হৈছে। আৰু এটা কথা কওঁ, কংগ্ৰেছ চৰকাৰ থকা দিনত যিসকল গেলাপচা নেতা আছিলে, সেই গেলাপচা নেতা 90% বৰ্তমান বিজেপিলৈ গৈছে। গতিকে একেখিনি মানুহে একেখিনি জেগা একেখিনি ঠাইত যেতিয়া দলটো নাম চেঞ্জ হৈ গ'লে সকলো সলনি হৈ নাযায়। আৰু ভোটাৰ হিচাপে খালি আপোনালোকে এটা কথা ধ্যান দিব লাগিব যে দলটো চোৱাৰ আগতে আপোনালোকে ব্যক্তিজনক চাওক, কেণ্ডিডেটজনক চাওক, সেই কেণ্ডিডেটজনে কি কাম কৰিছে, 5 বছৰ আগত তেওঁ মানুহৰ লগত আছিল নে নাই, কৰ্মীৰ লগত নে টিকেট দিয়াৰ আগেহে তেওঁলোকে ভোটাৰৰ কাষ চাপিছে। যেতিয়াই মানুহে আচলতে ব্যক্তি বিশেষক চাব দল ত্যাগ কৰি, তেতিয়াই আচলতে সমাজখনৰ উন্নতি হ'ব। আৰু যিহেতু 9 তাৰিখে নিৰ্বাচন আহি আছে, চৰকাৰ বৰ্তমান বিজেপিৰ চলি আছিলে, বৰ্তমান সময়ত চৰকাৰ কাৰো নাই, এতিয়া ইলেকশ্যন কমিশ্যনৰ হাতত আছে। ভোটটো দিয়াৰ আগত আপোনালোকে নিজৰ কেণ্ডিডেটজনক এবাৰ হ'লেও চাব, যাতে আগন্তুক 5 বছৰৰ কাৰণে আপোনালোকে পিছত পস্তাই থাকিবলগীয়া নহয় যে ইয়াক দি পেলাই বহুত ভুল কৰিলোঁ। কাৰণ আপোনালোকৰ এটা ভোটে 5 বছৰ আপোনালোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। বাকী যি কংগ্ৰেছৰ পৰা পুৰণি কংগ্ৰেছ চিনি পেলাই বিজেপি ভৰ্তি কৰি আছে, সমাগত যে বিজেপি দলটো অলৰেডি পচি গৈ আছে, যিটো ভাবি মানুহে আচলতে আনিছিলে। বিজেপিৰ ভিতৰতো আচলতে বিসম্বাদ আৰম্ভ হৈছে, যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰীজন য'ত থাকে ত'ত বিসম্বাদ দেখিবলৈ আমি আগৰ পৰাই পাই আহিছোঁ, সেইটো কোনো নতুন কথা নহয়। এইখিনি কথা কোৱাৰ কাৰণে আপোনালোকে কোনেও বেয়া পাব নালাগে। এজন ভোটাৰ হিচাপে ময়ো মোৰ মতামত আগবঢ়াইছোঁ, কাক ভোট দিয়ে কি কৰে সকলোখিনি আপোনালোকৰ নিজৰ লগত কথা। কিন্তু মই কোৱাৰ ধৰণে আপোনালোকে যদি এবাৰ কেণ্ডিডেটজনক চায়, তেনেহ'লে ডেফিনেটলি সমাজখনৰ কিছুমান উন্নতি হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। অকণমান আজি এনেই আছিলোঁ, ইলেকশ্যনো যিহেতু ওচৰত, ভাবিলোঁ অকণমান মনৰ কথা শ্বেয়াৰ কৰোঁ, যিহেতু বন্ধ কোঠালিৰ মাজত থকাৰ নিচিনা হয় আমাৰ জীৱনটো, ছ'চিয়েল লাইফৰ পৰা আঁতৰত থাকিব লাগে। অকণমান এনেকৈ মনৰ কথা ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজত ব্যক্ত কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু পুনৰ SSC GDৰ ওপৰত ভিডিঅ' আনিম, তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম।